নালাগে মোদী সরকার, প্রতারণাবোৰ হব বিখাৰ। আকৌ এবাৰ নালাগে মোদী সরকার, প্রতারণাবোৰ হব বিখাৰ। লুৰিণ জ্যোতি আহিছে অসম হব বিকাশ, লুৰিণ জ্যোতি আহিছে অসম হব বিকাশ। দলে বলে যাওঁ বলা এজেপি যোগ দিও, দলে বলে যাওঁ বলা এজেপি যোগ দিও, নতুন অসম গঢ়িম। এজেপি জিন্দাবাদ, এজেপি জিন্দাবাদ। আকৌ এবাৰ নালাগে মোদী সরকার, প্রতারণাবোৰ হব বিখাৰ। আকৌ এবাৰ নালাগে মোদী সরকার, প্রতারণাবোৰ হব বিখাৰ। লুৰিণ জ্যোতি আহিছে অসম হব বিকাশ, লুৰিণ জ্যোতি আহিছে অসম হব বিকাশ। দলে বলে যাওঁ বলা এজেপি যোগ দিও, দলে বলে যাওঁ বলা এজেপি যোগ দিও, নতুন অসম গঢ়িম। এজেপি জিন্দাবাদ, এজেপি জিন্দাবাদ, লুৰিণ জ্যোতি গগৈ জিন্দাবাদ। অসম প্ৰথম, সদায় প্ৰথম, চিৰদিন অসম প্ৰথম। অসমৰ হকে নীতিটো বিচল, অসমৰ হকে নীতিটো বিচল। অসম জাতীয় পৰিষদ, অসম জাতীয় পৰিষদ। অসমৰ ভাষা, অসমৰ আশা, জাতীয় কৃষ্টি আৰু সংস্কৃতি। অসমৰ ভাষা, অসমৰ আশা, জাতীয় কৃষ্টি আৰু সংস্কৃতি। চিৰযুগমীয়া কৰি জিলিকাই ৰাখিবলে বদ্ধ পৰিকৰ। অসমৰ হকে নীতিটো বিচল, অসমৰ হকে নীতিটো বিচল। অসম জাতীয় পৰিষদ, অসম জাতীয় পৰিষদ। ভিন্ন ধৰ্ম, ভিন্ন ভাষা, ভিন্ন জাতি আৰু জনজাতি। ভিন্ন ধৰ্ম, ভিন্ন ভাষা, ভিন্ন জাতি আৰু জনজাতি। একেটি সুৰতে গাঁঠি গঢ়িবলে মহাজাতি বদ্ধ পৰিকৰ। অসমৰ হকে নীতিটো বিচল, অসমৰ হকে নীতিটো বিচল। অসম জাতীয় পৰিষদ, অসম জাতীয় পৰিষদ। জাতীয় মান আৰু স্বাভিমান, অসমৰ প্ৰাপ্য আৰু অধিকাৰ। জাতীয় মান আৰু স্বাভিমান, অসমৰ প্ৰাপ্য আৰু অধিকাৰ। সাব্যস্ত কৰিবলৈ জাতিৰ মান ৰাখিবলে বদ্ধ পৰিকৰ। অসমৰ হকে নীতিটো বিচল, অসমৰ হকে নীতিটো বিচল। অসম জাতীয় পৰিষদ, অসম জাতীয় পৰিষদ।
অসম প্ৰথম সদায় প্ৰথম চিৰদিন অসম প্ৰথম অসমৰ হকে নীতিটো বিচল অসমৰ হকে নীতিটো বিচল অসম জাতীয় পৰিষদ অসম জাতীয় পৰিষদ আমি যুজিম আমি জিকিম হৈ গ'ল ৰাইজৰ আপোন দি থব ধৰিছে হাজোৰে সপোন দুলুৱামে হৈ গ'ল ৰাইজৰ আপোন দি থব ধৰিছে হাজোৰে সপোন মুখে মুখে জনতাৰ শুনিছো দেখোন এ যে বিমানে উন্নতি
সপোন খেদিম বুলি নেখেদিলে বাংলাদেশীকে শহীদৰ তেজ খাই কানিলে ৰক্ষা নহল কাগজ কলৰ অত বছৰে নুবুজিলে মানে আৰু খেতিও কৰে দুলু আহমেদ জিন্দাবাদ এজেপি জিন্দাবাদ দুলু আহমেদ জিন্দাবাদ এজেপি জিন্দাবাদ ৰাইজে আশীৰ্বাদ লৈ দুলু আহমেদ হৈ গ'ল ৰাইজৰ আপোন পৃথক হ'ব ধৰিছে হাজোৰে সপোন মুখে মুখে জনতাৰ শুনিছো দেখোন এজেপি মানি উন্নতি দাপোন ও আইতা চালো আমি অগপ কংগ্ৰেছক আৰু চালো বিজেপি ও আইতা ৰাইজে চিনিলে জানিলে এইবাৰ চামে জেপি গৈ ও ককা বচাবলৈ লাগিব সঁচাকৈ জাতিটো অসমীয়া ও ককায়ে জেপিয়ে ৰাখিব পাৰিব আমাৰে মাটি দৰা ও ঘৰে ঘৰে উন্নয়ন এজেপিৰে আইকন ঘৰে ঘৰে উন্নয়ন এজেপিৰে আইকন ৰাইজৰ নাচিছে মন দুলু আহমেদ হৈ গ'ল ৰাইজৰ আপোন দেখা পাব ধৰিছে হাজোৰে সপোন মুখে মুখে জনতাৰ শুনিছো দেখোন এজেপি মানেই উন্নতি দাপোন দুলু আহমেদ হৈ গ'ল ৰাইজৰ আপোন পৃথক হ'ব ধৰিছে হাজোৰে সপোন দুলু আহমেদ হৈ গ'ল ৰাইজৰ আপোন পৃথক হ'ব ধৰিছে হাজোৰে সপোন Ahoya! Ulaya! Muti ugaya! Muti bakak! অসম জাতীয় পৰিষদত জাহাজৰ চিনত সমষ্টিবাসী ৰাইজে ৰিঙিয়াই কৈছে নালাগে চালানি নালাগে আমাৰ বাবে থলুৱাই ভাল ৰাইজৰ বাবে কৈছোতেই ভাল নালাগে চালানি মাল নালাগে চালানি নালাগে আমাৰ বাবে থলুৱাই ভাল ৰাইজৰ বাবে কৈছোতেই ভাল নালাগে চালানি মাল ঘৰে ঘৰে উপাৰ্জন ঘৰে ঘৰে সংস্থাপন এইবাৰ সুতৰ্পণ বিহপুৰীয়া সমষ্টিত ঘৰে ঘৰে শুনিছো এজেপি আমাৰেই আমাৰেই ঘৰে ঘৰে উপাৰ্জন ঘৰে ঘৰে সংস্থাপন এইবাৰ সুতৰ্পণ বিহপুৰীয়া সমষ্টিত ঘৰে ঘৰে শুনিছো এজেপি আমাৰেই আমাৰেই স্বাভিমানী বিহপুৰীয়া সমষ্টিবাসী ৰাইজ পৰিৱৰ্তনৰ সপোনৰ দৌত অসমীয়া জাতি বিধ্বস্ত প্ৰায় অসমত চতুৰ্দিশে দেখো মাথো ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতাৰণাৰ জাল
সেয়েহে অসম জাতীয় পৰিষদে অসমত চলাব জাতীয়তাবাদৰ স্বাভিমানৰ জাহাজ। বিপুৰীয়াতো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা আৰু 12 বৈষ্ণৱৰ আশীষ শিৰত লৈ অচ্যুতে নিৰ্বাচনী যুঁজলৈ আগবাঢ়িছে ৰণসিঙা বজাৰ। ৰণসিঙা বাজিছে, অসমীয়া জাগিছে, ৰাইজ আজি আহিছে ওলাই। ভোট দিব জাহাজত, ৰাইজৰ আশীষত, সমষ্টি পেলাব সজাই। অচ্যুত শইকীয়াই। ৰণসিঙা বাজিছে, অসমীয়া জাগিছে, ৰাইজ আজি আহিছে ওলাই। ভোট দিব জাহাজত, ৰাইজৰ আশীষত, সমষ্টি পেলাব সজাই। অচ্যুত শইকীয়াই। সমষ্টি পেলাব সজাই। অচ্যুত শইকীয়াই। বদনে আনিলে মান, ভাবিছিলে হ'ব ভাল, ভাবিছিলে হ'ব ভাল, হ'লগে মহাকাল। বদনে মান অনাৰ দৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশী খেদিম বুলি কোৱা কথাত ভুল গৈ অসমৰ জনসাধাৰণে অসমতো বিজেপি চৰকাৰক ৰাজপাথত বহুৱালে। মান গ'লগে ফিৰিঙি নগ'ল, পৰাধীন হ'ল জাতি। কিন্তু ই হ'ল যেন মহাকাল। মান গ'লগে ফিৰিঙি নগ'ল, পৰাধীন হ'ল জাতি। হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবলৈ ৰাইজৰ ওপৰত কাজ আপি দিয়া হ'ল। এই কথাত অসমৰ ৰাইজ ৰাজপথ পায়। চৰকাৰী বন্দুকৰ গুলীত 5জনকৈ যুৱকৰ তেজেৰে ৰাজপথ ৰাঙলী হ'ল। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিলে। গচকি পেলালে নিবনুৱা, বানপানী, গৰাখহনীয়াৰ নিচিনা জাতীয় সমস্যাবোৰ। হ'লগে মহাকাল। এনে সময়তে এক ঐতিহাসিক ক্ষণত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত গৰজি উঠিল এজন যুৱক, লুৰিণজ্যোতি গগৈ। অসমৰ ৰাইজৰ কাৰণে যুঁজি নিজৰ অধিকাৰ আজৰি আনিবৰ কাৰণে, দিল্লীৰ লগত চকুত চকুত হৈ সাহসেৰে কথা পাতিবৰ কাৰণে অসমৰ ৰাইজক লৈ আগবাঢ়ি যাব, এই কথাটো নিশ্চিত। নেতৃত্ব ল'লে অসম জাতীয় পৰিষদৰ। আকৌ জয় আই অসম। এক জাতীয়তাবাদী চিন্তাৰে অসমক ন ৰূপত গঢ় দিয়াৰ মানসেৰে সোমাই পৰিল অসমীয়াৰ মনৰ